সঁচাকৈ ঘৰ দিছিল নে ছলমান খানে? চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। অৱশেষত ভাইৰেল হোৱা ইণ্টাৰনেটত ৰাণু মণ্ডলৰ ঘৰ উপহাৰ দিয়াক লৈ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া দিলে ছলমান খানে। বিগ বছ 13ৰ লঞ্চ ইভেণ্টত সংবাদ মাধ্যমৰ সৈতে কথা পাতে ছলমানে দিলে ৰাণু সন্দৰ্ভত নিজৰ মত। বিগ বছৰ সৈতে সম্পৰ্কিত প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে ছলমান খানে ৰাণু মণ্ডলক শেহতীয়াকৈ 55 লাখ টকীয়া এক ঘৰ উপহাৰ দিয়াক লৈ বিয়পি পৰা ভুৱা বাতৰিক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সাংবাদিকে ছলমান খানক প্ৰশ্ন কৰিলে, আপুনি ৰাণু মণ্ডলক কোনো ঘৰ আৰু গাড়ী উপহাৰ দিছেনে? ছলমান খানৰ উত্তৰ, আৰু বন্ধু মোৰ আৰু তেওঁৰ একো নাই। মই নিজে থকা ঘৰৰ সমস্যা। মই নিজে এটা বেডৰুমৰ ঘৰত থাকোঁ। না মই তেওঁক কোনো ঘৰ দিছোঁ, না কোনো গাড়ী দিছোঁ। কোনোবাই মোক বৰবাদ কৰিব বিচাৰিছে। কোনোবাই কৈছে মই তেওঁক ঘৰ দিছোঁ, কোনোবাই কৈছে মই গাড়ী দিছোঁ। মই নিজে থকা ঘৰৰ সমস্যাত আছোঁ। গাড়ী দেখোন আজিকালি EMI-তে পায়। গাড়ী তেওঁ নিজেই লৈ ল'ব। এয়া আছিল ৰাণু সন্দৰ্ভত ছলমান খানৰ প্ৰতিক্ৰিয়া। নিউজ ৰিপৰ্ট লাইভ ইন আছাম।